আশা কৰোঁ সকলোৰে ভাল আৰু ভালেই থাকক আৰু আজি মোৰ ছেকেণ্ড ভ্লগ ষ্টাৰ্ট কৰিম আজি মোৰ ভাইটি ভাগৰ জন্মদিন গতিকে তাৰ জন্মদিনটো আমি কেনেদৰে পাতিছোঁ আপোনালোকক দেখাম বেছি ডাঙৰকৈ নাই পতা সৰুকৈ পাতিছোঁ যিহেতু গতিকে ব'লক তাৰ জন্মদিনটো আমি কেনেদৰে পাতিছোঁ আপোনালোকক দেখাম গতিকে ব'লক মোৰ ছেকেণ্ড ভ্লগ ষ্টাৰ্ট কৰোঁ এয়া খুৰীয়ে ব্ৰইলাৰ মাংস বনাই আছে এয়া খুৰী এয়া জ্বলা ভাজি কাৰণে এয়া বেঙেনা আৰু কল পচলা আলু এই ভাত ক'বলৈ ভাত এই ভাত জ্বলা দিয়া মাংস আৰু যিখিনি জ্বলা দিয়া নাখায় তেওঁলোকৰ কাৰণে সেয়া এক্সট্ৰাকৈ বনাই আৰু এইটো মই ঘৰতে বনাইছোঁ এইকেইটা চাটনি বনোৱা মানুহ এইটো যে বা আলু বুলি এই কাম কৰি আছে তাই দেখিছে কেকটো চকলেট অকণমান দেখিছোঁ মই বনোৱা কেকটো আৰু এইটো ডেক'ৰেশ্যন দিছে আমাৰ আলুৱে এইটো ডেক'ৰেশ্যন এইটো ডেক'ৰেশ্যন ইমান ভাল নহ'ব পাৰে কিন্তু খাবলৈ বেছি এতিয়া বাৰ্থডে শেষ হ'ল মানুহ ঘৰলৈ গ'ল গতিকে আমিও খাই বৈ আজৰি হ'লোঁ গতিকে আজি মোৰ ব্লগটো ইমানতেই সমাপ্ত কৰিলোঁ গতিকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই